তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। তো গাইজ মই এতিয়া আছোঁ বৰ্তমান কেটকিবাৰীত আৰু আজি গাইজ মই গৈ আছোঁ এটা একদম আপোনালোককো লৈ যাম ধুনীয়া ঠাইলৈ। আৰু যদি গাইজ আপোনালোকে তেজপুৰৰ পৰা চাই আছে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম ভালকৈ চাব, একদম মানে ধুনীয়া জেগা। মই মানে এই ঘৰৰ ওচৰত মোৰ এইটো কি কয় ভাই মানে এজন ইনষ্টাগ্ৰামত ভিডিঅ' এটা আপলোড কৰিছে। তো সেই ভিডিঅ'টো চালোঁ, একদম মানে জেগাটো চাই কিনে ইমান ধুনীয়া লাগিছে, ভাবিলোঁ ময়ো যাওঁ আৰু আপোনালোকক লৈ যাওঁ। আৰু ইয়াৰ পৰা হ'ব আপোনাৰ 3 কিলোমিটাৰমান। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আপোনালোকক ভালকৈ দেখাওঁ। এতিয়া মই আপোনাৰ আছোঁ হাইৱেত, সেয়া চাব পাৰে। তো আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, আপুনি 3 কিলোমিটাৰ কৈছিলোঁ আৰু 3 কিলোমিটাৰৰ পৰা এতিয়া 2-2.5 কিলোমিটাৰমান হ'ব। তো যদি গাইজ ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। তো বলক আপোনালোকক দেখাওঁ। তো গাইজ আপোনালোকক এটা পুখুৰী দেখাম। এই পুখুৰীটোক মানে হাজিৰা পাৰ বুলি কয়, হাজিৰা পুখুৰী বুলি কয়। তো গাইজ চাবচোন ইমান ডাঙৰ পুখুৰীটো। তো গাইজ মানে মই গৈছিলোঁ আৰু এইটো কি কয় এতিয়া তলা মাৰা আছে, মানে মানুহটো আপোনাৰ 8টা 8:30 বজাত আহিব, সেইটো কাৰণে মানে আপোনালোকক দেখাব নোৱাৰিলোঁ। তো বেলেগ দিনা আহিলে আপোনালোকক দেখাম। আৰু এতিয়া বলক আপোনালোক যোনটো মানে জেগা দেখাব আনিছোঁ সেইটো আগত আপোনালোকক দেখাই লওক, তাৰপিছত মই কেতিয়াবা আহিম আৰু আপোনালোকক দেখাম। তো গাইজ পালোঁৱেই মানে, আৰু বেছি দূৰ নাই। আৰু এই জেগাডোখৰক ৰেলগেট বুলি কয়। ৰেলগেটৰ পৰা অকণমান ভিতৰত সোমাই গ'লে বিহাৰী গাঁও আছে। তো আমি বিহাৰী গাঁও ফালে নাযাওঁ, এইফালে আপোনাৰ চিধা গুচি যাম, এই ৰাইট চাইডে এইখিনি চিধা গুচি যাম। তো বলক এই জেগাডোখৰেই হৈছে ৰেলগেট। আৰু গাইজ মই এতিয়া এইফালে যাম, আপোনাৰ আপোনাৰ ইয়াত লিখা আছে ব্ৰহ্মা কুমাৰী বুলি লিখা আছে, এইফালে মই যাম। তো বলক চাওঁ কেনেকুৱা লাগে। তো গাইজ ভিডিঅ'টো অলপমান কপিছে, সেইকাৰণে বেয়া নাপাব, কাৰণ মই চাইকেলত বনাইছোঁতো, চাইকেলত গৈ আছোঁ আৰু ৰাস্তা ঘাটো অলপমান বেয়া যে, সেইকাৰণে মানে ভিডিঅ'টো কপিছে। ফাইনেলি মই আহি পালোঁ আৰু সঁচাই গৈছোঁ, বহুত ধুনীয়া একদম জেগা, বহুত ধুনীয়া ঠাইটো। আৰু এই চাওক আমাৰ মৰমৰ জুবিনদাৰ আৰ্ট বনাই থৈছে যন্ত্ৰ বুলি। আৰু এইফালে আপোনাৰ যোনে মানে আৰ্ট কৰিছে তাৰ নামে লিখা আছে বিৰাজ। আৰু এইফালে চাওক গাইজ, গোটেই তেজপুৰ টাউনটো দেখি পায়। সঁচাকৈ ইমান ধুনীয়া হ'ব বুলি মই ভবাই নাছিলোঁ। এয়া চাওক গাইজ, আৰু এইফালে আপোনাৰ নদী আছে। মই অকণ আগফালে গৈ আপোনালোকক দেখাম। সঁচাকৈ ইমান ধুনীয়া। ইয়াত আপোনাৰ মানে পিকনিক চিকনিক খাবলৈও ভাল আছে, ভাল জেগা। আৰু বহুত ওপৰত আছে, মানে একদম মানে ভৰি চৰি বিষ উঠি গৈছে বৰকচোন। আৰু এইফালে আপোনাৰ কি আছে চাওঁ, চাওক। আৰু এইফালে বোকা হৈ গৈছে, মানে ৰাতিপুৱা অকণমান বৰষুণ দিছিলেতো, সেইকাৰণে অলপ বোকা হৈ গৈছে। আৰু এনেও ৰঙা মাটি, মানে পিছলিলে আৰু পূৰা বোকা হৈ যাম। ভাই চাহ, এইফালে আপোনাৰ নদী আছে। নদীটো ইমান ভালকৈ দেখি পোৱা নাই, মোক অকণমান আগত যাব লাগিব। কিবা মই অকণমান চাইকেলটো লৈ আহোঁ আৰু আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক গাইজ, পূৰা ব্ৰহ্মপুত্ৰটো মানে দেখি পায়। সেয়া চাওক, কেনেকৈ লাগিলে গাইজ কমেণ্টত ক'ব। যদি ভাল লাগিলে
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব যাতে মই আৰু এনেকা মানে নতুন নতুন লোকেশ্যনত গৈ ভিডিঅ' মানে দেখাব পাৰোঁ সঁচাকৈ গাইজ বহুত ধুনীয়া ঠাই এইটো চাওকচোন গোটেই মানে তেজপুৰ টাউনটো ইয়াৰ পৰা দেখি পায় গোটেই তেজপুৰ টাউন তো গাইজ আজিলৈ ইমানটোৱে আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় জুবিন দা